वेलकम बैक टू माई यूट्यूब चैनल। तो आज हर्सेस तो आम हर्सेस चाबले आहिलो। आज माने कि हल मोर आइतार गा बेया गल सीरियस माने तो आम तियको যাব লাগিব সেইকাৰণে 12:30 मैं আহিম माने 12:30 আহি গ'লো हर्सेस चाबले তাৰপিছত গৈ মেলি तियक যাব লাগিব। तो এতিয়া আমি চাবলৈ আহিছোঁ চাওঁ ষ্টাৰ্ট হ'ল নে हर्सेस। মানুহ ইমান হোৱা নাই এতিয়ালৈকে আহি আছে মানুহ আহি আছে লাহে লাহে। তো ভিডিঅ' চাই থাকিব ইণ্টলৈকে। हर्सेसটো আপোনাৰ হ'ব 12:30 বা 4:30 মানলৈকে হ'ব हर्सेसটো ইয়াত। তো সেইফালে এইখিনি ঘোঁৰাখিনি থৈ দিয়া দেখিছে, আমি এইফালে যাম। এইফালে এই লগৰটো ঘৰ আছে, এইডোখৰত আছে, সেইকাৰণে লগৰটো লৈ যাওঁ। এইখিনি ঘোঁৰা আপোনাৰ কাৰ ৰেচ সেইখিনি কাৰ ৰিলে চিলে চাব নহ'ব আৰু ডগ শ্ব' এইখিনি মিছ কৰিম, কাৰণ আমি যাম ন এতিয়া তিয়কৰ পৰা কেইদিনহে লাগিব ঘৰ তাৰপৰা আহিবলৈ ঠিকান নাই। তো চাই থাকক ভিডিঅ'টো। এণ্ট্ৰেঞ্চটো মানে সিফালে সোমাবলৈ দিয়ে, কিন্তু মই এইফালে সোমাই আহিলোঁ। এইফালে মানে ক্লাবৰ মেম্বাৰৰ কাৰণে এইটো ৰাস্তা হয়, কিন্তু সিফালে চবৰ মানুহৰ কাৰণে সোমাব পাৰিব, এইফালে সোমাব নোৱাৰে মানে চব মানুহ। কিন্তু আমি সোমাই গ'লোঁ এইফালে দাদাক সুধি মেলি পাৰ্মিশ্যনটো লৈ এইফালে গৈ আমি যাম। লগৰটো ঘৰো আছে ওচৰতে। এইখিনি ঘোঁৰা দেখিব পাৰিছে গাইছ, এইখিনি মানুহ অহা যোৱা কৰি আছে লাহে লাহে এইফালে। এইখিনি ঘোঁৰা এণ্ট্ৰেঞ্চটো এইফালৰ পৰা হ'ব, কিন্তু আমি এইফালে আহিলোঁ। আমি হেভি মানুহ হ'ব, আমি হেভি মানুহ দ্য বইজ। এইখিনি ঘোঁৰা থৈ দিয়া হৈছে। ইয়াত আৰ্মি কি আৰ্মি টেংক। অঁ ইয়াত আৰ্মি টেংক হয়। এইখিনি ঘোঁৰা জিকিব, এইখিনি ঘোঁৰাৰ ভিতৰত আমি কোনোবা এটা লগাম আৰু কোনটো জিকে ঠিকান নাই। তো চাই ল'ম। আগতো আছে এইটো নলগাই, এইখিনি কেলৈ লৈছে এইখিনি নলগাই বোলে, আগত আছে এইখিনি সজাবলৈ থৈছে জানিছে হয় ন। এইবোৰ লগাব, এইবোৰ লগাব। আমি এইখন ফিল্ডত খেলিব লাগে, অঁ এইখন সিখন খেলিব লাগিব ক্ৰিকেট। এইখিনি লগাব ন, কিন্তু এতিয়া খেলিবলৈ পিচটো বেয়া হৈ গ'ল। অঁ এইখিনি লগাব, পানীটো নলগাই। বহুত দিনলৈকে ইয়াত খেলিব নোৱাৰিম ক্ৰিকেট, এই পিচটো যে হাগিতে লাগি ঘূৰাই মানে কি কৰিব হ'ব। এই দেখিছে এইখিনি লগাব গাইছ। এই ঘৰটো জিকিব এতিয়া, এইটো ঘোঁৰাখিনি খেলাব এইফালে থৈ দিছে দুটো। এইখিনি ঘোঁৰা দেখিব পাৰিছে গাইছ। ঘোঁৰা এই পোৱালিকেইটা এনেই ঘোঁৰাটো চিঞৰি আছে চব ভয় চয় কাৰণে মই গৈছোঁ সাহস কৰি এই ঘোঁৰা চাবলৈ। এই চাইছোঁ এই পোৱালি ঘোঁৰা দেখিব পাৰিছে গাইছ। এই পোৱালি ঘোঁৰা এই খেদিব আকৌ ভাই, খোলা আছে খোলা আছে বেছি খোলা আছে। এইখন এইফালে ঘোঁৰা বজাৰ বহিলে নেকি? ইফালেতো জানিম নাই। পানী পেলাই খুলিয়া গ'ল, ৰছী খুলিয়া গ'ল, পানী পেলাই এই ৰছী খুলিয়া গ'ল বা এই ৰছী খুলি খাই গৈছোঁ কামৰা চুব পাৰি নি আৰু কামুৰিব নি নাকাম ভয় লাগে চুব লাগে, মালিকে চুব পাৰিব। এনে ঘূৰা লৈ গৈছে সিহঁতে ঘূৰা সেইকাৰণে বোলে আমি এইফালে যাওঁ। এইখিনি চোৱা গ'লে এইখিনি খেলাব, আমি মেলা চেলা চাগে দোকান চোকান নাই লাট মাৰি দিব কোনফালে এইফালে দোকান কোনে হয় নি? ইমান মানুহ এতিয়া নাই হ'ব দেৰিকে এতিয়া সোনকালে আহিলোঁ মানে মই তিয়ক যাম। আইতা গা বেয়া যে অঁ একো চাবলৈ নাপাব। লাষ্টৰ দিনা আহিবি আকৌ, লাষ্টৰ দিনা যাব চাই লওঁ। এই সিখন গেট এইখন সিফালে যোনফালে সোমাব পাৰি, ছেকেণ্ড গেটখন এইখন এইফালে আহিব পাৰি। পইচা লাগিব কিন্তু 5 টকা
অঁ মই ইফালে সোমাইছোঁ দোকান ভৰাবলৈ গম পাইছোঁ নলা হৈছে এইফালে সোমাই মেলি এতিয়া আমি মাজলৈ যাম এই মাজত হেৰি কৰি থোৱা আছে যে মাজত যাম এই মাজৰ জেগাডোখৰ কাৰ কাৰণে কইনাখিনি আহে যে কিনিখনে ন এইবোৰ মেম্বাৰ এই মাজৰ জেগাটো মানে মেম্বাৰখিনি কাম অঁ আমিতো মাজৰ পৰাই চাওঁ ন আমি এইকণত নাই যাইতো সেইকাৰণে মই কোনে আছে ইমান কাম মাজৰ পালোঁ এনেই বাছ আৰু পাৰ হৈ আমি ঘূৰা মাজেদি এনেকৈ পাৰ হ'ম ঘূৰা একদম এই বেয়া আৰু গধূলিকৈ সময়ত আহি চাই ভাল দিলে 5টালৈকে হ'ব ন 5টালৈকে হ'ব এই ভিতৰত সোমাই চামগৈ দেই তোৰ ভিতৰত ক্লাব Ya si quieres dinero, lo siento, no tengo. She take my dinero, take my dinero. She take my. ঘূৰা মানে 1টা বজাৰ পৰা আৰম্ভ হ'ব 1টা বজাৰ পৰা ঘূৰা ৰেষ্টটো আৰম্ভ হ'ব এয়া ভিতৰটো ক্লাবৰ ভিতৰটো বাৰাণ্ডাৰ পৰা এনেকৈ সোমাই আহিলোঁ বেলেগ মানুহ সোমাব দিয়ে দেখিছিলে চিকিউৰিটি গাৰ্ডে ৰখাইছিলে তেনেহ'লেও সোমালোঁ আৰু পাৰ্মিশ্যন লৈ মেলি তাৰপিছত লগৰটো আছিলে লগৰটো অকণ মানে ঘৰটোৰ ওচৰতে সিও চিনি পায় সেইখিনি সেইকাৰণে তো আমি এতিয়া ভিতৰৰ পৰা সোমাই চালোঁহি এতিয়া আমি যাওঁ এইফালে দেখিলে চাগে বেলেগ মানুহ সোমাব নিদিয়ে ইয়াৰ ভিতৰত ফেঞ্চিং লগাই দিছে পূৰা মিলিটাৰী মানে ক'বা আৰ্মি চাৰ্মি পূৰা এইখিনি ঘূৰা সেই ঘূৰাটো চুব লাগিব নিব সেইকাৰণে ৰাতি ফটো দিব নিদিয়ে ফটো দিব নিদিয়ে কোনে খেলিব টুটুমণি এই ঘোঁৰাটোৰ নামটো হৈছে টুটুমণি বহুত ধুনীয়া নাম এই মানুহটো জিকিব চা এই মানুহটোৱে বেয়া কথা আছিলে এই মানুহজন খেলে এই যে মানুহজনে সুধো
এই এম্বুলেঞ্চৰ ইন হৈছে মানে ঘূৰা পৰা কোনোবা পৰি গ'লে বাই চান্স তেতিয়া হেৰি কৰিব খেলিব এই দুটা ঘূৰা বাইকটাৰ নামটো কি অৰ্জুন আৰু অঁ কোনপাত এইকেইটা দেখিব পাৰিছে চুব পাৰি নি অঁ ঠিক আছে কামুৰি দিব মালিকে পাৰিব জানা এনেকৈ চোৱা আৰু এই যে ইয়াতে টিকেট খেলোৱা হ'ব দেখিছে দুটা টিকেট হয় ইয়াত হ'ব আপোনাৰ ৰেচ হৰ্চ টিকেট প্ৰাইচ ইয়াত দেখিছেনে এইখন চাইনবোৰ্ডত মাৰি থোৱা আছে যোনটো জিকে আৰু এই প্ৰাইচ লিখি থোৱা আছে এতিয়ালৈকে আৰম্ভ হোৱা নাই দেখিব পাৰিছে এইটো ঘৰতে হ'ব এইফালে কাপোৰ চাপোৰ অঁ নহয় এইফালে জোখে মানে ঘোঁৰা ওপৰত উঠিবৰ কাৰণে এই জোখা আছে কাপোৰ চাপোৰ দিয়ে নে হয় নাই অঁ দেখিব পাৰিছে ভিডিঅ' নবনা দোকান বহা হৈ আছে ইয়াত টিকেট চিকেট খেলা হ'ব এইখিনি মানুহ আহি আছে গোটেইকেইটা আহিলে এইখিনি খেলি গ'লে লগৰখিনি পালেহি তো এয়া আৰু এতিয়া মায়াখিনি খেলা হ'ব আজি তো গাড়ী এতিয়া আপোনাৰ 1টা বাজি গ'ল কিন্তু এতিয়ালৈকে ঘূৰা ৰেচ ষ্টাৰ্ট হোৱা নাই যিহেতু এতিয়া গাড়ীও পাই গ'লি আমাৰ ঘৰত মামা ঘৰ যাবলৈ কিয় সেইকাৰণে এতিয়া মই ঘূৰিবলগীয়া আছে মই লগৰটোক কৈছোঁ ভিডিঅ' এটা পালে হেৰি কৰি দিব বুলি হ'ব বুলি মানে কৈ থৈ গৈছোঁ সি মোক চেণ্ড কৰি দিব হোৱাটছআপত ঘূৰা ধৰা তো এতিয়া আমি ওলাইছোঁ যাবলৈ হ'ব আৰু এতিয়া চালোঁ দোকান চব আহিছে মানুহ ঘূৰা চৰা ঠিক কৰিছে এতিয়া হ'ব আৰু ষ্টাৰ্ট তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো যদি ভাল পালে লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব